এখন হৈছে চৰকাৰী বিদ্যালয়খনৰ কথা মই আজি ক'ব ওলাইছোঁ। ইমান দিনে কোৱা নাছিলোঁ কাৰণ মানে চৰকাৰী অনুষ্ঠানটো বৰ্তমান কি হৈ গ'ল সেইটোকে ক'ব বিচাৰিছোঁ। আৰু স্কুলখনৰ নাম আপোনালোকক প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওকচোন, স্কুলখনৰ নাম হ'ল চালবাগান ছয়গাঁও প্ৰাথমিক বিদ্যালয় আৰু স্থাপিত হৈছিলে 2004 চনত। আৰু বাকীটো জানে ডাকঘৰ, পাহাৰগুৰি পিন 78245 শিক্ষাগত নামৰি জিলা কাৰ্বি আংলং। সেই সময়ত মানে কাৰ্বি আংলং আছিলে, এতিয়া পশ্চিম কাৰ্বি আংলং হ'ল। এতিয়া মূল কথাটো চাওক, স্কুলৰ বাহিৰৰ যিটো পৰিৱেশ আপোনালোকে চাওক। এতিয়া অসমীয়া ভাষা বৰ মৰমৰ জ্বলন্ত সাধনা মোৰ কত জনমৰ, কি ধুনীয়াকৈ লিখা আছে চাওক। আৱশ্যকতকৈ বেছি ৰখাটো পাপ, মহাত্মা গান্ধী। আৰু স্কুলৰ উপস্থিতিত কিমান কি হয় গোটেই তথ্যটো ইয়াত দৈনিক থাকে। আৰু তাৰপিছত নিপুণ অসম আপোনালোকে দেখিছে, মধ্যাহ্ন ভোজন আছে। মানুহৰ শিক্ষাই মানুহক পশুৰ পৰা জ্ঞানলৈ প্ৰচুৰ উন্নতি কৰে। ককানি লমণি ফুকন। এই স্কুলখন আপোনালোকে দেখিছে, ইয়াত কি নাই আপোনালোকে চাওক, কাৰেণ্ট আছে, এইফালে লাইট আছে। তাৰপিছত মানে এফালৰ পৰা আছে, ইয়াত নাথাকা নাই চৰকাৰী স্কুল কি নাই আপোনালোকক ইয়াত মানে তেনেকুৱা উদাহৰণেই নাই। এইটো এটা লেট্ৰিন বাথৰুম, ঠিক আছে। আৰু এইটো এটা হয়, সেইটো এটা লেট্ৰিন বাথৰুম। আৰু এই ভিডিঅ'টো মই বহুত দিন বনোৱা নাই, বনাম বুলি ভাবি আছিলোঁ, বনাব নাছিলোঁ। এইটো লাইন আছে, মানে ইয়াতে যায়গৈ। তাৰপিছত এইটো হ'ল পানীৰ টেংকি। চাওক কি ধুনীয়াকৈ পানীৰ টেংকিটো ইয়াতে আছে। এইটো ফিল্টাৰ ছিষ্টেম দেখিছে নহয়, ধুনীয়াকৈ কাৰেণ্টৰ ব্যৱস্থা আছে। ইয়াত দমকলো আছে। ইয়াত অসুবিধা একো নাই, কিন্তু বৰ্তমান ইয়াত তলা মাৰা। ইয়াত এতিয়া তলা লগোৱা হৈছে। আজিৰ পৰা প্ৰায় 6 মাহ হ'ল স্কুলখন তলা লাগিলে। আপোনালোকে ইয়াত দেখিছে, এই স্কুলখন আমাৰ চুবুৰীৰে হয়, আমাৰ গাঁৱৰে হয়। আৰু ইয়াত ধুনীয়া লিখিত আছে কথাবিলাক। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, সদায় পৰিষ্কাৰ হৈ বিদ্যালয় আহিব, কিবা কিবি। চাওক, এইটো এটা গড় আছে দেখিছে। আৰু এজোপা মধুৰিআম বা বিভিন্ন গছ, মানে স্কুলৰ সন্মুখত যি গছ থাকিব লাগে সকলো আছে। এতিয়া এই স্কুলখন কিয় নোহোৱা হ'ল, মই তাৰে অলপ মানে ডাটা কালেকশ্যন কৰিছোঁ। কাৰণ গাঁৱৰে যেতিয়া স্কুলখন চৰকাৰী স্কুল এখন নহ'লে কিমান ক্ষতি হয় সেই বস্তুটো আপোনালোকক জনাইছিলোঁ। মই কৈছোঁ স্কুলখন প্ৰতিষ্ঠা হৈছিলে 2004 চনত। আৰু 2004 চনত যেতিয়া স্কুলখন প্ৰতিষ্ঠা হৈছিলে, স্কুলখন তেনে সামান্য আছিলে। তাৰপিছত আমাৰ জয়ন্ত শইকীয়া নামৰ এজন শিক্ষক আছিলে, তেওঁ মানে স্থায়ী শিক্ষক, তেওঁৰ প্ৰধান শিক্ষকেই আছিলে। আৰু তাৰপিছত 3জন শিক্ষক আহিছিলে। 3জন শিক্ষক বেছি দিন থকা নাই, কিছুমানে 6 মাহ, কিছুমানে 3 মাহ, কিছুমানে 5 মাহ, বিভিন্ন সমস্যা বা দূৰ হৈ মিছুৱেল কৰি গুচি গ'লগৈ। এতিয়া কথাটো হ'ল, জয়ন্ত শইকীয়া তেওঁ স্থায়ী এজন শিক্ষক হয়। আৰু এইখিনিতে আপোনালোক এটা বস্তু দেখোন, এইটো হ'ল ৰন্ধনশাল। যিহেতু মধ্যাহ্ন ভোজনৰ সকলো ৰন্ধা বঢ়া ইয়াতে কৰে। ইয়াত ৰান্ধনী দুগৰাকী আছে, আৰু ৰান্ধনী দুগৰাকী আমাৰ গাঁৱৰে হয়। তাৰপিছত স্কুলখন চলি আছিলে 2004 চনত হ'লে 26 এতিয়া। স্কুলখন প্ৰতিষ্ঠা হোৱা বৰ্তমানলৈকে প্ৰায় 20 বছৰ হয়। 20 বছৰ তেওঁ শিক্ষকতা কৰিলে। তাৰপিছত এই স্কুলখনৰ সভাপতি আছে। সভাপতি আমাৰ গাঁৱৰে 1, 2, 3, 4জনমান সলনি হ'ল, ঠিক আছে। স্কুলখন যেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিলে, মই ইয়াত এইখনত পঢ়া নাছিলোঁ। আমাৰ ভণ্টি বা মোৰ তলৰ পৰ্যায়ৰ যিখিনি আছিলে তেওঁলোকে পঢ়িছিলে। কাৰণ মই যেতিয়া স্কুলখন প্ৰতিষ্ঠা লাভ কৰিছিলে, হয়তো মই এই অলপ দূৰৰ এল পি স্কুল এখন আছে, তাতে পঢ়িছিলোঁ। তাৰপিছত স্কুলখন চলি আছিলে, লাহে লাহে মানে ছাত্ৰ কমিবলৈ ধৰিলে। ছাত্ৰ কম হোৱাৰ কাৰণটো হ'ল, মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, জয়ন্ত শইকীয়া যিজন শিক্ষক, বেয়া নাপাব, ভিডিঅ'টোৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ, তেওঁৰ কিছু ভুল আছে, ভুলকেইটাৰ কথা ক'ব বিচাৰিছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, জয়ন্ত শইকীয়া বৰ্তমান নাই, তেওঁ ঢুকালে। কিন্তু তেওঁৰ অনুপস্থিতিত 2 এষাৰ ক'বলগীয়া আছে, সেইটো মানে আপোনালোকে বেয়া নাপাব। কাৰণ এটা অনুষ্ঠান যেতিয়া জীয়াই থাকে, সেই যোনজন গুৰি ধৰোঁতা তেওঁৰ জাকত জিলিকা হৈ থাকে, যে এই অনুষ্ঠানটো তেওঁৱেই প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি মানে গজগজীয়া কৰি ৰাখিলে। কিন্তু তেওঁ মৃত্যু হোৱাৰ পিছত
বৰ্তমান আমাৰ অনুষ্ঠানটো একেবাৰে ধ্বংস হৈ গ'ল। ধ্বংস হোৱাৰ মূল কাৰণটো হৈছিলে জয়ন্ত শইকীয়া, যিজন শিক্ষক, চৰকাৰী শিক্ষক। আৰু জয়ন্ত শইকীয়াৰ ভুল, যথেষ্ট ভুল আছে। তেওঁ যেতিয়া স্কুললৈ আহে কোনো নিয়ম নাই, কোনো সময় নাই। যেতিয়া 10টা বজাত আহে, 11টা বজাত আহিব, একদম কোনো টাইম টেবুল নিমিলাই। ভাবিছে টিউশ্যন চেণ্টাৰ বা কিবা কিবি আৰু ইৰেগুলাৰ। ঠিক আছে, কেতিয়াবা আহিব, কেতিয়াবা নাহিব, কেতিয়াবা তেওঁৰ পত্নীও আহে তেওঁৰ অনুপস্থিতিত। ঠিক আছে, কিমান বেমেজালি কৰি থৈ গৈছিল, গোটেই প্ৰতিষ্ঠানটো ধ্বংস কৰি থৈ গ'ল। তাৰপিছত তেনেকৈ স্কুলখন চলাই আছিলে। শুনিবলৈ পাইছোঁ, বেয়া নাপাব আপোনালোকে, মানে নক'ব যে মানে তুমি জানি পেলাই কিয় নক'লা। কেতিয়াবা শুনিছোঁ বোলে মানে সেই শিক্ষকজনে সুৰামত্ত অৱস্থাত স্কুললৈ আহে। কিন্তু মই এইটো শুনা কথাটো বহুত বছৰ আগৰ কথা, মানে বহুত বছৰ আগত 20 বছৰ ধৰি শিক্ষকতা কৰিছে। কাৰণ মই যিহেতু ৰাতিপুৱাই মই প্ৰাইভেট স্কুলত টিচাৰ কৰোঁ, তে আমি টাইম টেবুল মেইনটেইন কৰিব লাগে। 5 মিনিট লেট হ'লেও আমাৰ লেট লাগিব। ঠিক আছে, আমি প্ৰাইভেট স্কুলত যোনে কাম কৰিছে তেওঁলোকে জানিব। একেবাৰে এনেকুৱা নহয় যে আমি একেবাৰে প্ৰাইভেট স্কুলত কৰিছোঁ, আমি কোনো টাইম টেবুল নাই, সেইবিলাক তেনেকৈ কথা নাই। আমি বহুত টাইম টেবুল মেইনটেইন কৰিব লাগে। তাৰপিছত ছিষ্টেমত চলোঁ। তাৰপিছত হাতখন বিষাই গৈছোঁ মোবাইলটো ধৰি। তাৰপিছত গাঁৱৰ মানুহবিলাকে কয় যে শিক্ষকজন আহিছে, দেৰিকৈ আহিছে, কেতিয়াবা সুৰামত্ত অৱস্থাত থাকে, কেতিয়াবা কোনোবাই গোন্ধ পায়। তাৰপিছত কয় স্কুলখন ধ্বংস হৈ গ'ল। তাৰপিছত গাঁৱৰ মানুহবিলাকে কি কৰিলে, বিকল্প ৰাস্তা বিচাৰিব ধৰিলে। বিকল্প ৰাস্তা, মই ইয়াত কাকো সমালোচনা কৰিব যোৱা নাই, মই জাষ্ট মানে এই স্কুলখন কিয় নোহোৱা হ'ল সেইটো বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। মানে বহুতে ভাবিব পাৰে যে কি কাৰণটোনো কি হ'ব পাৰে, সেই বস্তুটো বেয়া নাপাব, কাকো সমালোচনা কৰিব, চৰকাৰকো কৰিব যোৱা নাই, গাঁৱৰ মানুহকো যোৱা নাই। গোটেই ছিষ্টেমটো ক'ত কি হৈ আছে, কি হয় মই নিজে নাজানো, কথাখিনি কৈ আছোঁ মানে আপোনালোকক। কথাখিনি এইটোৱে, মানে ইয়াৰ পৰা মানে এই ৰাস্তাটো মানে পকী ৰাস্তালৈ মানে 500 মিটাৰমান দূৰ হ'ব। এখন LP স্কুল এখন আছে, টাৰ্চিন স্কুল। তাৰপিছত আমাৰ গাঁৱৰ পিছফালে মানে 500 মিটাৰ নহ'ব, 700 মিটাৰমান হ'ব, তাত এখন LP স্কুল আছে, লংহিদি প্ৰাথমিক বিদ্যালয়। সেই স্কুলখন মাজতে বন্ধ হৈ গৈছিলে, পিছত আকৌ খোল খালে। আৰু যেতিয়া আমাৰ স্কুলখনৰ শিক্ষকজন ইৰেগুলাৰ হয়, মানে কোনো টাইম টেবুল নাই, মানে সময়মতে নাহে, দেৰিকৈ আহে, ওচৰ চুবুৰীয়া ক'লেও কথা নেমানে, কাৰণ তেওঁ মানে মই মতালি খুব বেছি হৈ গ'ল। ঠিক আছে, আৰু ইয়াত যি দুজনী ৰান্ধনী আছিলে, ৰান্ধনী দুগৰাকীও আনকি ক'বলৈ লয় যে তুমি কিয় সময়মতে নাহা। তেওঁলোকৰ কথাও একেবাৰে গুৰুত্ব নিদিয়ে। সভাপতিৰ লগতো মই কথা পাতিছোঁ, সভাপতিজনে কয় যে মই বহুতবাৰ তেওঁক বুজানি দিবলৈ চেষ্টা কৰিছিলোঁ, তেওঁ যাতে সময়মতে হওক, ধুনীয়াকৈ ক্লাছ কৰক, ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ পঢ়ি পেলাই বেলেগ স্কুলত যাওক, সেই বস্তুটো মই কৈছিলোঁ, কিন্তু সভাপতিৰ কথা বোলে গ্ৰাহ্য কৰা নাছিলে। তাৰপিছত আৰু এটা কথা, ৰান্ধনীয়ে মোক ৰান্ধনীৰ পৰা শুনিলোঁ যে যেতিয়া ক্লাছ চলি থাকে তেওঁ ৰন্ধনশালত বহি থাকে, কথা পাতি থাকে। যেতিয়া ৰান্ধনীয়ে কয় যে তুমি ক্লাছ কৰাগৈ, কাৰণ এজন শিক্ষক হ'লে 5টা ক্লাছ কি মেইনটেইন কৰে, কিমান দিগদাৰ হয়। ঠিক আছে, ছাত্ৰ কমেই হওক, যিমানেই নহওক দিগদাৰ হয়। তেওঁ ইমান গুৰুত্ব নিদিয়ে, তেওঁ মুঠতে আড্ডা মাৰিব, তামোল খাব, আমুক কৰিব, তহুক কৰিব, তেনেকৈ ব্যস্ত থাকে। মই আজি এই কথাখিনি মানে তথ্যটো লাভ কৰিছোঁ, কাৰণ মই নিজেও গম পাইছোঁ কিমান এটা প্ৰতিষ্ঠান নাইকিয়া হৈ যোৱাৰ লগে লগে কিমান সমস্যা হয়। তাৰপিছত এই যেতিয়া ওচৰ চুবুৰীয়া মানুহবিলাকে কি কৰিলে, বিকল্প পথৰ সন্ধান বিচাৰি ল'লে। বিকল্প পথ মানে এইটোৱে, যেতিয়া ওচৰৰ LP স্কুলখন আছে, LP স্কুলখনত মানে যোগাযোগ কৰিলে, আৰু তাতে গৈ যি অলপ ভাল কনচিয়াছ গাৰ্জেন তেওঁলোকে এডমিশ্যন লগাই দিলে। আৰু ইয়াত ক্ৰমান্বয়ে 2025 চনলৈ, মানে 2021 পৰা 2025 চনলৈ প্ৰায় ছাত্ৰ কমি আহি আছিলে। তাৰপিছত শেষ হ'ল 3জন, মানে 2025 চনৰ শেষ মুহূৰ্তত মানে যেতিয়া ফাইনেল হ'ব, মানে তাৰ 3জন আছিলে মাত্ৰ। 7জন, 14জন, 13জন, 12জন, এনেকৈ কৰি শেষত 3জন আছিলে। আৰু 3জন যেতিয়া থাকিলে, তেওঁ 2025 চনৰ মাৰ্চ মাহত তেওঁ কি কৰিলে, গম পালে এই স্কুলখন নাথাকিব, 3জন ছাত্ৰহে আছে। তেওঁ কি কৰিলে, ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ গুচি গ'ল ভকচঙলৈ, জয়ন্ত শইকীয়াৰ কথা কৈছোঁ। আৰু এই স্কুলখন মোটামুটি তেতিয়াই তলা লগাই পেলাই, মানে যেতিয়াই ওপৰত গম পালে যে ইয়াত ছাত্ৰ ছাত্ৰী নাই, তেতিয়া মানে গম পালে যে মানে টোটেলি এইটো বন্ধ কৰি দিয়া হ'ল, স্কুলখন বন্ধ কৰি দিয়া হ'ল। আৰু লগে লগে মানে সভাপতিক তলা মাৰি, মই যে দেখিছোঁ ইয়াত তলা মাৰা হৈ আছে, সভাপতিক গৈ ক'লেগৈ যে স্কুলখন আজিৰ পৰা বন্ধ থাকিব, মই
বেলেগ স্কুলত ট্ৰেন্সফাৰ ল'লোঁ আৰু সেই তেতিয়াৰ পৰা যে বন্ধ হ'ল আৰু তেওঁ 3 মাহ কৰিলে তাৰপিছত তেওঁ শাৰীৰিকভাৱে অসুস্থ হ'ল তাৰপিছত তেওঁ ঢুকালে তেওঁ সেই মুহূৰ্তলৈকে স্কুলখন ধ্বংস কৰি পেলাই গুচি গৈছে তেওঁ ধ্বংস মই এইটো কাৰণে কৈছোঁ তেওঁ নাই যদিও তেওঁ সমালোচনা এইটো কাৰণে কৰিছোঁ তেওঁ যদি নিয়মিত আহিলেহেঁতেন স্কুল সময়মতে যদি আহিলেহেঁতেন সময়মতে যদি পাঠদান কৰিলেহেঁতেন সেই ছাত্ৰ ছাত্ৰীবিলাকেও ইয়াত পঢ়ি ভাল পালেহেঁতেন তাৰপিছত গাৰ্জেনবিলাকেও ইয়াতে ৰখালে নাই আমাৰ স্কুলখনৰ ওচৰৰে শিক্ষক যদিও ধুনীয়াকৈ পঢ়ায় সেই বস্তুটো তেওঁ অলপো নাভাবিলে আৰু তেওঁ কি কৰিলে খেতি কৰা আৰম্ভ কৰিলে তাৰপিছত তেওঁ কিবাকিবি ব্ৰইলাৰ ফাৰ্ম খুলিলে তেওঁ স্কুল লাগিলে বন্ধ দিব তথাপিও তেওঁ সেইবোৰ কাম কৰি থাকিব ভিডিঅ'টো দীঘলীয়া যদি আপোনালোকে স্ক্ৰিপ্ট কৰিব বিচাৰে কৰিব পাৰে কিন্তু মই কথাখিনি ক'ব বিচাৰিছোঁ তাৰপিছত চাওকচোন এটা প্ৰতিষ্ঠানত কাম কৰাৰ পিছত তেওঁ যদি খেতি কৰিব পাৰিব কিন্তু স্কুল টাইমত বাদে তেওঁ বেলেগ মানুহ লগাই পেলাই খেতি কৰক বা স্কুল ছুটি দিয়াৰ পিছত কৰক কিন্তু তাই সেইবোৰ অজুহাততে তেওঁ স্কুল দেৰিকৈ আহিব কিন্তু এটা সময়লৈ অলপ ভাল আছিলে ভাল কোনখিনি আছিল যেতিয়া স্কুলত এটেণ্ডেঞ্চ দিবলগীয়া হৈছিলে তেওঁতো মেইনটেইন কৰিব লাগিব মই কেতিয়াবা দেখোঁ সোনকালে আহিব এই ছাত্ৰবিলাক মানে নেটৱৰ্ক নাপায় নহয় সেই অলপ ৰাস্তালৈ যায় ৰাস্তালৈ লৈ গৈ পেলাই কি কৰে তেওঁ মানে ল'ৰা ছোৱালীবিলাকক ফটো উঠায় পিছত ক্লাছ কৰে নকৰে সেইটো মই নাজানো তেওঁ যায় কেতিয়াবা ঘৰলৈ যায় কেতিয়াবা আড্ডা মাৰে কেতিয়াবা গাঁৱত কাৰোবাৰ ঘৰত বহি থাকি গ'ল ইমানখিনি সমস্যা তেওঁ দি থৈ গৈছে আৰু তেওঁ দি থৈ পেলাই বৰ্তমান স্কুলখন আজি তলা লাগিলে এটা চেণ্টাৰ আনিবলৈ যাওঁতে এখন স্কুল আনিবলৈ যাওঁতে কিমান কষ্টকৰ আৰু তেওঁ আৰম্ভণিৰ পৰা আছিলে কিন্তু তেওঁ শেষ মুহূৰ্তত তেওঁ এইটোৱেই কৰি থৈ গ'ল তলা লগাই থৈ এইটো বেয়া লাগিছে আৰু তেওঁ যে গুচি গ'ল তেওঁ যোৱা 3 মাহৰ পিছতে যি দুগৰাকী ৰান্ধনীয়ে ভাতৰা পাই আছিলে যে কিছু পায় আৰু সেইটো বন্ধ কৰি দিলে যে স্কুলৰ চেণ্টাৰটোৱে বন্ধ আপোনালোকে কিয় পইচা পাব টোটেলি বন্ধ কৰি উঠিছে চাওক দুগৰাকী যাত কৰ্মসংস্থাপন লাভ কৰা ব্যক্তিও সেই বঞ্চিত হ'ল গোটেই ছাত্ৰ ছাত্ৰীবোৰ বেলেগ স্কুলত গুচি গ'ল ওচৰ ৰঙেদি প্ৰাথমিক বিদ্যালয়ত তাক গুচি গ'ল তাৰপিছত আৰু 2জন ছাত্ৰ প্ৰাইভেট স্কুলত অলপ দূৰত গুচি গ'ল ইমানখিনি ইয়াত সমস্যা হৈছে আৰু এতিয়া আৰু এটা কথা কওঁ যি দুগৰাকী মানে হেৰি আছিলে ৰান্ধনী আছিলে আৰু লগতে আমাৰ গাঁৱৰ মানুহবিলাকে লগ হৈছিলে বোলে আজি 3-4 মাহমান আগত তাৰপৰা CRC লগত কথা পাতিলে CRCয়ে ক'লে যে যদি 10গৰাকীও ছাত্ৰ হয় তেতিয়াহ'লে চেণ্টাৰটো একেবাৰে কাট খোৱা নাই যদি 10গৰাকী ছাত্ৰ দিব পাৰে তেতিয়াহ'লে আমি এজন টিচাৰ আনিব পাৰোঁ আৰু যি 10গৰাকী ছাত্ৰীক এডমিশ্যন দিয়াব তেওঁলোক উলুকুঞ্চি যিহেতু আমাৰ মানে অফিচ আছে ব্লক অফিচ নেকি তাতে আছে নেকি তাতে আমৰি ব্লকটো আছে আমৰি ব্লকত গৈ পেলাই তেওঁ দেখুৱাই দিব লাগিব যে এই 10জন আছে যদি চেণ্টাৰটো আকৌ দিয়াৰ পিছত টিচাৰ দিয়াৰ পিছত যদি ছাত্ৰবোৰে নাহে তেতিয়া কি হ'ব তাৰপিছত চেষ্টা কৰিছিলে যিবিলাক ছাত্ৰ বেলেগত পঢ়ি আছে তেওঁলোকৰ অভিভাৱকে এই কথাটো নেমানিলে ফলত বন্ধ হৈ গ'ল কিন্তু সভাপতিৰ ইয়াৰ ভূমিকা আছিলে সভাপতিৰ ভূমিকাটো সবল হ'ব লাগিছিলে কিন্তু সভাপতিয়ে কোৱা মতে মই কৈছোঁ কিন্তু কিমানখিনি কৰিব পাৰিছে নোৱাৰিছে সেইটো সময় বৰ্তমান দেখুৱাই দিছে এতিয়া মোৰ মানে কথাটো এইটোৱে যে চৰকাৰকো গালি দিবলৈ নাই কাৰণ চৰকাৰে ইমান ধুনীয়া সুযোগ দিছে ইমান সুবিধা দিছে ইমান ধুনীয়া বিল্ডিং এটা দিছে ইমান কাৰেণ্ট আছে ভিতৰত তাৰপিছত ডেস্ক বেঞ্চ আছে চকী টেবুলো আছে ধুনীয়া চকী টেবুল ছাত্ৰ ছাত্ৰী কম হোৱাৰ কাৰণে স্কুলখন বন্ধ হ'বলগীয়া হ'ল আৰু CRC এটা কোৱা কথা মতে যদি ছাত্ৰ ছাত্ৰী 10জন আনিব পাৰে এই গাঁওখনে তেতিয়াহ'লে আকৌ এজন শিক্ষক দিব এই চেণ্টাৰটো আকৌ অন হ'ব বুলি তেওঁ কৈছে প্ৰতিশ্ৰুতি দিয়া নাই কিন্তু এইটো সম্ভৱ হ'বনে গাঁৱৰ মানুহে মানিবনে গাঁৱৰ মানুহে সেই বেলেগ স্কুলত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকক আকৌ স্কুলখনত দিবনে এইটো মানে মোৰ মনে নধৰে মানে এইটোৱে মোৰ বেয়া লাগিছে ইমান ধুনীয়া এখন স্কুল ছাত্ৰ ছাত্ৰী নোহোৱাৰ কাৰণে এজন শিক্ষক প্ৰতিষ্ঠা কালৰ পৰা থকা এজন শিক্ষকৰ অৱহেলাৰ কাৰণে আজি স্কুলখন প্ৰায় শেষ ধুনীয়া স্কুল আছে এতিয়া লাইনটো কাটি দিলে যেনিবা তাৰপিছত বাকী চবটো লাহে নষ্ট হৈ গৈ থাকিব কিন্তু কি কৰিব এই অনুষ্ঠানটো ধ্বংস হৈ গ'ল কিন্তু ওচৰতে নামঘৰটো আছে এই নামঘৰৰ লগতে স্কুলখন বা যি কি নহওক আশা কৰোঁ
ল'ৰা ছোৱালীও হওক, স্কুলখন আমাৰ স্কুলখন আকৌ ঠন ধৰি উঠক, কিন্তু কেতিয়া উঠিব কি কৰিব সেইটো মই নাজানো। কিন্তু এই কথাটো মই জাষ্ট জনাইলোঁ যে চালবাগান প্ৰাথমিক বিদ্যালয় ছয়গাঁৱৰ তামোলবাৰী অন্তৰ্গত। আমাৰ গাঁওখনৰ 4 নং গাঁও হয়, কিন্তু ছয়গাঁও বুলিয়েই কয়। ছয়গাঁৱৰ চালবাগান প্ৰাথমিক বিদ্যালয় বৰ্তমান এই স্কুলখন বন্ধ হৈ আছে। আৰু এইটোৱে কথা, কিন্তু বন্ধ হোৱাৰ কাৰণটো সকলো ক'লোঁ, কিন্তু বিবেচনাটো কাকো দিব লগা নাই, কাকো দোষ দিব লগা নাই, কিন্তু এজন শিক্ষকে ভুল কৰিছে, তাৰ ভুলৰ বিনিময়ত এই চেণ্টাৰটো টোটেলি বন্ধ। ভিডিঅ'টো ইনফৰ্মেটিভ কাৰণে মই ভিডিঅ' আকাৰে বনালোঁ। যদি ক'ৰবাত কিবা কিবি অলপ ইফাল সিফাল হৈছে, কাৰণ মই কাকো সমালোচনা কৰিব যোৱা নাই। অন্ততঃ ভিডিঅ'টো দীঘলীয়া, কোনোবাই যদি নাচাওঁ বুলি ভাবে চাব নালাগে, কিন্তু বিষয়টো চেঞ্চিটিভ বিষয়। ধন্যবাদ।